তো গাইজ মানে এইখন চাইকেল আৰু এইখন এতিয়া আমি লুকুৱাই থ'ম ব'লক। তো হেল্ল' গাইজ দীপ অসম ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম আৰু বহুত টাইমৰ মূৰত আজি আকৌ এটা ভিডিঅ' বনাম আপোনালোকক ফানি টাইপ। তো গাইজ মানে এইখন মোৰ দোকান আৰু মোৰ দোকানৰ ফ্ৰণ্টত মানে মোৰ বন্ধু এটা চাইকেলখন থৈ গৈছে আৰু গাইজ মানে এতিয়া কি কৰিম চাইকেলখন তাৰ লুকুৱাই থ'ম আৰু কিনো কি কৰে কি তাৰ ৰিয়েকশ্যনবিলাক কেনেকুৱা সেইখিনি চাম আপোনালোকেও উপভোগ কৰক। তো ব'লক। তো গাইজ মানে এইখন চাইকেল আৰু এইখন এতিয়া আমি লুকুৱাই থ'ম ব'লক। চলো দোকানৰ পাছফালে লুকুৱাই থ'ম। ইয়াত বাছ ৰিয়েকশ্যন চাব লাগিব তাৰ। তো গাইজ চাইকেলখন ধুনীয়া জেগাত চিফ্ট কৰি দিলোঁ আমি আৰু আপোনালোকে চাই থাকক তাৰ ৰিয়েকশ্যনবিলাক কেনেকুৱা। ব'লক। আমি এতিয়া পূৰা নৰ্মেল হৈ থাকিম। এখন দোকান গাইজ এইখনে মোৰ দোকান আহিব আপোনালোক আহিব। এখন দোকান এখনে দোকান দেখিছে সকলো আহিব গাইজ মোৰ দোকানলৈ। আপোনালোকৰ ধুনীয়া ধুনীয়া হেয়াৰ কাটিং মোৰ মানে নিজৰ এখন চেলুন আছে প্লাছ ডিউটিও কৰি থাকোঁ মই। ধুনীয়া ধুনীয়া হেয়াৰ কাটিং আপোনালোকক দেখাই দিম। মোৰ বন্ধু আছে লগতে মোক আজি কেমেৰা ধৰত সহায় কৰি দিছে পলাশ হাজৰিকা দেই। তো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকৈ ফানি ভিডিঅ'বিলাক আমাৰ চাই থাকিব আৰু উপভোগ কৰি দিব। তেতিয়া ব'লক তাৰ কাৰণে আমি অপেক্ষা কৰোঁ। তো মানে গাইজ সি আহি আছে তাৰপৰা মোৰ লগৰটো সি জুমি জুমি চাই আছে সি ক'ত পাইছেহি। তো ব'লক তাক পেংটো কৰি দিওঁ। মানে সি পালেহি কি গাড়ীখন ক'ত গ'ল? তোৰ গাড়ীখন মই কি জানো তোৰ গাড়ীখন ক'ত গ'ল। ক'ত গ'ল লোকেশ্যন চাইছিলোঁ মুকিবলৈ গৈছিলোঁ। গেছ মোৰ চাইকেল হেৰাই গৈছে। এয়া চাইকেল চুজন এইজন আৰু এজন মোৰ চাবি পকেটত আছে খালি চাইকেলখন নাই। গৈছিলোঁ মই এতিয়া তোৰ চাইকেল তই চাবি মাৰি থৈ যাব লাগে হয় নহয়? ইয়াৰ চাইকেল চাবিটো মাৰি থৈ গৈছোঁ ন। চাবি মাৰি গৈছে আমি মই দোকানত থকা মানুহ দোকানতে আছোঁ। চাইকেল আনিছিলে জানো? মই গম নাপাওঁ মই দেখা নাই কিন্তু চাইকেল আৰু সেইখন কোনে নিব? তোমাৰ চাইকেল নাইকিয়া হৈছে তুমিয়ে জানা, তুমি লগ কৰি থ'ব লাগে। নাজানো নহয় মামাৰ চাইকেলখন কিন্তু লৈ গৈছে। চাবি মাৰি থোৱা চাইকেলখন লৈ যাব পাৰে নেকি? মই কেনে তই জানো কি চাবি মাৰিছে? মামাই মাত্ৰ ৰিচাৰ্জ ভৰাই গৈছে। গাইছি বিচাৰি ফুৰিছে। কোনেনো নিব? চাগে যাদৱ দল যাওঁতে লৈ গৈছিলো চাগে। নাই নাই আজি মই কেনে তোৰ চাইকেল কি হ'ল? চাইকেলখন ক'ত কনা? মই কেনে তোৰ চাইকেল ক'লো? মই নাজানো নহয় মই দোকানত বহি মোবাইল চাই আছোঁ। মই নাজানো নহয় তাৰ চাইকেল ইয়াতে থৈ গৈছে। সি মোৰ দোকানত বোলে ইয়াত থৈ দিছে বোলে তেতিয়াও বেলেগ কথা। ইয়াত থৈ গৈছে মই কেনেকৈ ৰাস্তা কাণত থৈছোঁ। গৈছিলে বাবাই লৈ যাব পাৰে। বেয়া পাওঁ লাজ লাগে পেলা। তো মানে গাইছ ইয়াৰ চাইকেলখন হেৰাই গৈছে আৰু চাইকেলখন মানে গাইছ আছিলে মোৰ দোকানৰ ফ্ৰণ্টত। তো এতিয়া মানে মইতো ইমান গম নাপাওঁ নহয় চাইকেলখন কি হ'ল কি কথা মানে। ব'লক আমি চাওঁ পাই নে নাপায় চাইকেলখন বিচাৰি। হেল্ল' অথনি যে ল'ৰা কেইটামান যে খোজকাঢ়ি গৈছিলে সিহঁতি চাইকেলখন হেৰাই গৈছে না তোৰ ভাগৰ আছিলে। ব্লগিং ব্ৰ ব্লগিং। চাইকেল লৈ আনিলোঁ। এই ভিডিঅ' চিডিঅ' বাদ দে বিচাৰোঁ গম পাইছ নাই? এই বাদ দে জল্দি বিচাৰ আকৌ ৰাতি হ'লে দিগদাৰ হৈ যাব। হয় মোৰ চাইকেলখন দেখিছিলে নি বাৰু? আমি ইয়াতে আছোঁ দেখোন।
চাবিটোত কি চাবিটোত টিপি আছে গাড়ীখন চাবিটোত অন নহয় এতিয়া গাড়ীখন নহয় এতিয়া। গাড়ীখন অন নহয় চাইকেলখন গাইছ অন নহয় মোৰ আৰু এইফালে চাইকেল এই বিমল চা না বিমলে একো নাই এই বুধিনে ইয়াতে চাইকেলখন এৰি থৈ গৈছে তাৰ চাইকেলখন হেৰাই গ'ল এতিয়া সি আমাক কৈ আছে মই নাজানো ন তাৰ চাইকেলখন হেৰালে নে কি হ'ল এতিয়া মই কি জানো বাৰু ৰাইট ব্ৰ ৰাইট এতিয়া মই কৈছোঁ গাইছ ইয়াৰ চাইকেলখন হেৰাই গ'ল এতিয়া আমি কি কৰিম ইয়াৰ চাইকেলখন দেখিছিল নি ইয়াৰ চাইকেলখন চাইকেলখন আপুনি ক'ত থৈ গৈছিলে মনত পেলাওক মই চাবিটো চুইচটো টিপ নাখাইছে আকৌ এই বাদ দে ভিডিঅ' চিডিঅ' কৰিবলৈ বাদ দে বিছানা লৈ যাম এই চাইকেলখন হে আছে ৰ গৈছোঁ মোৰ চাইকেলখন ক'ত গ'ল বিশ্বাস না ক'ত আছে আনিব আছে কি বুলি কয় টিপিয়ে নাখাইছে মোৰ চাবিটো ক'ত ফচে বাৰু কেলা চাইকেলখন লুকুৱাই লৈ আহি ফকতি আমি বুদ্ধি কৰিছে এতিয়া চাইকেলখন মই এইখনত থৈ দিছিলোঁ চাবি মাৰি থৈ গৈছিলোঁ চাইকেলখন এতিয়া ভিতৰত সোমাই থৈছে বা তোমাৰ চাইকেলখন ৰাস্তাৰ কাৰণত তুমি থৈ গৈছা আমি কি জানো তোমালোকে হ'লে মই কি জানো তুমি চাইকেলখন তলা মাৰি থৈ গৈছা মই ভিতৰত বহি আছোঁ কাষ্টমাৰ আহিছে মই চুলি কাটিছোঁ তই মামায়ে কিমান দেৰি ইয়াতে আছিলে ন হয় নাই এইটো মই নাজানিম তহঁতৰ মামায়ে কিমান দেৰি কৈছে অঁ। সময় ক'ত পাম ইয়াৰ পৰা এইডোখৰত তুমি যোৱাবাৰ মই দুটা কাষ্টমাৰ কাটিছোঁ বাইলক ইয়াৰ আপুনি কিবা এটা ক'ব কওকচোন মই দেখিছিলোঁ অঁ। মই অকণমান আগত মানে ৱাইন শ্বপ যাওঁতে এইকণতে আছিল বাইকটো তাৰ খালি চাবিটো ইয়াৰ হাতত দেখি জাষ্ট বাইকখন তাই দেখা এইটো ইয়াৰ লগত মেটাৰ এইডোখৰত পাকিস্তান আমাক কি কৈছিলে এতিয়া এইখন আগে চাইকেল লাগি গৈছে মই এতিয়া কি কৰিম এইখনৰ ভিতৰত সোমাই ৰ'ব পাৰে হা তুমি চোৱাগৈ আৰু ভিতৰত আছে যদি ভিতৰত চালোঁ ভিতৰত নাই এতিয়া নাই মই কি কৰিব লাগিব এতিয়া কোৱা ঘৰটো লুকাই মনে মনে গৈ থাক লুকাই দেই চাইকেল লাগে গাইছ ইয়াৰ চাইকেলখন কেনেকুৱা কৈ দিব আৰু ই শুনি লওক চাইকেলখন কেনেকুৱা তোমাৰ মধুৰে কালাৰ আৰু মানে কি কি আছে মানে কি চিন তিন আছে চিন কি আছে তোমাৰ চাইকেলখন চিন আছে তোমাৰ আগত ধুনীয়াকৈ গৰু এটা লগাই থোৱা আছে অঁ। গৰু ক'ত লগাই থোৱা আছে চাইকেলখনত প্লাষ্টিকৰ 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 গৰু লগাই থোৱা আছে আৰু এইখনত মই থৈ গৈছিলোঁ চাবি পকেটত ভৰাই থৈছোঁ এইটো চাবি অন কৰিছোঁ চাবি গাইজ অনে নহয় চাবি মাৰিছোঁ অন নহয় চাবি এতিয়া হাততে আছে খালি গাড়ীখন নাই মোৰ হাতত গাড়ীখন এতিয়া ক'ত আছে মোক উলিয়াই দিব লাগে নাম্বাৰ প্লেট কওক নাম্বাৰ প্লেট কওক আপোনাৰ 301253 দিব লাগে তো গাইছ ইয়াৰ চাইকেলখন বৰ্তমান টোটেলি হেৰাই গুচি গ'ল তো এতিয়া থানাত কেছ দিবি নে থানাত কেছ দিবগৈ অঁ তো যোনে নিছে মানে থানাত ই কেছ দিবগৈ গৈ পিনি ডি চি অফিচত যাব সি কেছ দিবলৈ ডি চি অফিচত যাব দাম কিমান হ'ব কৈ দিয়ক চাইকেলখনৰ দামটো কৈ দিয়ক চাইকেলখনৰ দাম 10,000 মান হ'ব দেই মোটামুটি ডাইৰেক্ট 10,000 টকা মোৰ লোকচান মধুৰা কালাৰ। মধুৰা কালাৰ মাটি কালাৰ চাইকেলখন ইমান মাময় ধৰা নহয় এইখনো মই থৈ গৈছিলোঁ এইখন এইখনত থৈ গৈছে চাওক গাইছ চাওক চাইকেলে ন পাতি নহয় এংগুল পাতি এংগুল এংগুল পাতি আছে চালে এই বেনাখনক গৈ মই থৈ গৈছিলোঁ হা বেনাখনক দিব চাইকেলখন নাইকিয়া হৈ গৈছে এতিয়া তুমি ধৰ্ণা আৰম্ভ কৰি দিয়া ইয়াত বহি যোৱা মোক চাইকেল লাগিব বুলি তুমি প্ৰতিবাদ আৰম্ভ কৰা তাৰ চাইকেল হেৰাই সি বিচাৰিব আমাক কি দৰকাৰ মই লোকেশ্যন চেক কৰিম এতিয়া লোকেশ্যন চেক কৰা তুমি অলপো শিলবিল নহয় মই এখন আছোঁ এইকণতে থাকিম এইকণে ওলাব লাগে চাইকেল মই এইটো চাবি মই অন কৰিছোঁ অন নহয় এতিয়া অথনি এইপিনে গৈছিলে ভনী পেহীৰ ওপৰত মোৰ সন্দেহ আছে ভনী পেহীয়ে অথনি এইপিনে ঘূৰি ফুৰিছিলে দেই ইয়াৰ মানে চাইকেলখন হেৰালে এতিয়া ই বিচাৰি ফুৰিছে এতিয়া আমি কেনেকৈ জানো ইয়াৰ চাইকেল ক'ত আছে এতিয়া ই আকৌ সন্দেহ কৰিছে আমাক আমি কি জানো চাইকেল ক'ত গৈছে তোৰ চাইকেল নহ'ব পাৰে ঐ ভনীবা এখন ইয়াৰ চাইকেল হয় জানো কাৰ চাইকেল এখন এইটো চাবি গাইছ মোৰ লগত আছে চাবি মোৰ লগত আছে এইটো মোৰ চাইকেল অন নহয় যে অন নাই হোৱা ইয়াৰ চাইকেল নহয় এতিয়া যাব পাৰি চাউণ্ড নাইকিয়া গাড়ী দেখোন হা চাউণ্ড নাই এখন গাড়ী চাউণ্ড ওলাব ন চাইকেল পাগল এতিয়া মই পটাপট যাব লাগে তো মানে গেছ ফাইনেলি চাইকেলখন পাই গ'ল মানে বাইজনীয়ে কৈ দিলে তো এতিয়া ই কিবা ক'ব বোলে কি কয় নাম্বাৰ প্লেট শ্বেয়াৰ কৰি আছিলি তই এতিয়া ৰাইজক কি ক'বলৈ বিচাৰিবি
মই কি ক'বলৈ বিচাৰিম মানে মোৰ চাইকেল এখন এডোখৰত ছিলে এডোখৰ পৰা নিলে নি পিনে এটা ভিতৰত ভৰালে ভিতৰত ভৰাই পিনি মানুহকেইটা এখন চুপচাপ ৰখি আছে মোক কৈছে যে চাইকেলখন এখন আছিলে কোনোবাই লৈ গ'ল কিন্তু মানুহটো এহে দুটাই আমি কোনো আমি ভনী বাই কিবা এটা কৰিছে বুলি আমি মানে সন্দেহ আছে কিন্তু আমি আমি নাই আমি এইবিলাক নাজানো হা ভনী বাই কিবা এটা কৰিব পাৰে আৰু মানুহকেইটা কৰিছে ন তোমালোক দুটাই কাৰণে মই তোমালোক দুটা কৈ আমাৰ দোকান এইখন আমি দোকানত বহি আছো মামায়েকে হেৰি কৰিবলৈ ৰিচাৰ্জ মাৰিব আহিছে আমি এটা চুলি কাটিছো এতিয়া তোমাৰ চাইকেলখন কোনে নি তাত তোমালোকে আছিলে ন এইখনত এইকাৰণে মই কৈ থৈ গৈছো আমি দোকানত আছো তোমাৰ চাইকেল ৰখি থকা ভনী বাই চাবলৈ কৈ থৈ গৈছো ৰখা পইচা দিয়া এতিয়া তোমালোকে চাইকেলখন উলিয়াই দিছা তোমালোকে লুকুৱাই আছে তোমালোকে উলিয়াই গাইছ মানে এয়া দেখিছে আজিৰ যুগত মানে মানৱতা নামৰ কোনো বস্তুৱে নাই মানে তো লগ পাম বেলেগ এটা ভিডিঅ'ত বাই বাই তেতিয়ালৈ